हेलो फ्रेंड्स, আজি মই আপোনালোকৰ বাবে জিকা আৰু আলুৰ এটা ৰেচিপি লৈ আহিছো। এনেদৰে বনাই খাবলৈ খুবেই ভাল লাগে। তাৰ বাবে মই কি লৈছো আহকচোন চাওঁ। মই দুটা জিকা সৰু সৰুকৈ কাটি লৈছো আৰু এটা আলু, পিয়াজ এটা কাটি লৈছো, দুটা জলকীয়া আৰু ৰসুন আদা পেষ্ট আৰু বিলাহী এটা সৰুকৈ কাটি লৈছো। এতিয়া ৰেচিপিটো লৈ আগবাঢ়ো। মই প্ৰথমে আলুখিনি বইল কৰি লম। আলুখিনি বইল নকৰিলেও হয়, কিন্তু আলু বইল কৰি ল'লে বেলেগ এটা সোৱাদ আহে খাবলৈ। মই আলুখিনি একেবাৰে সিজাকৈ বইল নকৰোঁ, আধা সিজাকৈ ৰাখি দিম। এফালে মই কেৰাহীখন গৰম হ'ব দিছিলোঁ। ইয়াত মই এতিয়া অলপ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াত ফোৰণৰ বাবে ৰখা তেজপাত দুখিলামান আৰু অলপ পাঁচফোৰণ দি দিছোঁ। মই ইয়াত এতিয়া কাটি ৰখা পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। অলপ ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিল। মই ইয়াত আদা ৰচুনৰ পেষ্টখিনি দি দিছোঁ। আদা ৰচুনৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছোঁ। এইখিনি সময়তে মই ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি অলপ গলি যোৱালৈকে ভাজি ল'ব লাগিব। অলপমান নিমখ আৰু হালধিও অলপ দি দিম, যাতে বিলাহীখিনি সোনকালে সিজি যায়। বিলাহীখিনি সিজি আহিলে ইয়াত মই এতিয়া বইল কৰি ৰখা আলু কেইপিচ দি দিছোঁ। আলুখিনি বিলাহীৰ সৈতে এনেদৰে অলপ সময় ভাজি লৈছোঁ। অলপ সময় ভজাৰ পাছত মই ইয়াত আধা চামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ জিৰা পাউডাৰ দি দিছোঁ আৰু অলপ মই ৰেড চিলি পাউডাৰো দি দিম। গোটেইখিনি ভালদৰে মিক্স কৰি ভাজি লৈছোঁ। এতিয়া মই ইয়াত কাটি ৰখা জিকাখিনি দি দিম। গেছটো মিডিয়াম ফ্লেমত কৰি আলুখিনিৰ লগত জিকাখিনি ভাজি লৈছোঁ। ইয়াত আকৌ অলপ নিমখ দি দিছোঁ। যিহেতু মই বিলাহীখিনিৰ লগতহে নিমখ দিছিলোঁ, সেইবাবে আকৌ অলপমান দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া গেছটো কম কৰি 5 মিনিট সময়ৰ বাবে ঢাকন লগাই ৰাখি দিম। মাজে মাজে লৰাই থাকিব লাগিব, যাতে তলত লাগি নধৰে। 5 মিনিট পাছত ঢাকন এৰাই চাইছোঁ। জিকাখিনি ভালদৰে সিজি গৈছে। আলুখিনিতো আগতে বইল কৰাই আছিল। মই ইয়াত অলপমান এতিয়া গৰম মছলা দি দিম। মছলাখিনিৰ সৈতে ভালদৰে এনেকৈ মিলাই লৈছোঁ। ইয়াত মই এতিয়া অলপ পানী দি দিম। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে জোলখন যিমান ডাঠ কৰিব বিচাৰে সেই অনুযায়ী পানী দিব। এতিয়া 5 মিনিট সময়ৰ বাবে ঢাকন লগাই উতলিবলৈ দিম। 5 মিনিট পাছত ঢাকন এৰাই চাইছোঁ। পানীখিনি শুকাই আহিল, আঞ্জাখন ডাঠ হৈ আহিছে আৰু আলু জিকাখিনিও সিজি গ'ল ভালদৰে। অলপ সময় এনেদৰে ৰখাৰ পাছত নমাব পৰা হৈ যাব। নমোৱাৰ আগতে মই ইয়াত অলপ ধনিয়া পাত দি দিছোঁ। আপোনালোকৰ যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।